हेलो बंधुসকল আজি পুনৰ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 574তম আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে চেনিজান হাতীচুঙি গাঁৱত মানে আমাৰ নিজৰ নামঘৰত অনুষ্ঠুপীয়াকৈ আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু তাৰ প্ৰথম কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ চাই থকা সকলোকে শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তীৰ ভক্তিভৰা সেৱা নিবেদন কৰি আমাৰ ব্লগটো আৰম্ভ কৰিছোঁ। মানুহ গাঁওখন ঘূৰিছে এবাৰ কাটিবই হ'ল পেপচি বন্ধুসকল এয়া আমি আহি আছোঁ শোভাযাত্ৰাত। আমার নাম গিয়ে দাও উপলক আমি গৈ থাকো এফালে মনত যা সবাই বেটারি দিয়ে নাই বেটারি চার্জ নাই আমি নামঘৰ আহিলোঁ। নামঘৰ অহাৰ পিছত আজি মানে আমি গায়ন যোৱা আজি আমাৰ নামঘৰতে গাম। গোটেই গাঁও আছে এইফালে ড্ৰেছ চবে পিন্ধি আছে গোটেই গাঁও আছে। চেলেং মাৰি আছে ধুনীয়াকৈ পেপচি চেলেং
পুৰা মাৰি আছে হেনা চাৰ অকণ চাই দিয়ক নীলু নীলু আছে নীলু চাওঁ 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 এইফালে আমাৰ মেইন দুটা এইফালে ৰেডি হৈছে আৰু এইফালে আজি সেয়াই আৰু
এইকেইটা আহি আছে ভেলুৱা বিকাশ নীলু ৰামচন্দ্ৰ এইফালে নয়ন এইফালে কেউট সেনাপতি দেখোন অন্যম মেইনজনৰ নেদেখালে কি হ'ব তো আহি আছে গোটেইগাল গৈ আছোঁ কাপোৰ চাপোৰ খোলা লগা ৰঙি আৰু এখন নাম গান বান গা হৈ গ'ল মানে আমি গান বান গালোগৈ তাৰপিছত ভিডিঅ' দিম চাব আৰু সকলোকে অশেষ ধন্যবাদ ইমান সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়াৰ কাৰণে সকলোকে অশেষ ধন্যবাদ তো গান বানৰ ভিডিঅ' দিম চাব আজিলৈ আৰু নেক্সট ব্লগ আহি আছে এইটো বহুত দিনৰ পৰা বনাই আছোঁ চাব আৰু